মৰ্নিং ফ্ৰেণ্ড, দেখিছেনে কেনেকুৱা বৰষুণ পৰিছে। আমি এতিয়া ৰৈ আছোঁ, মৰ্নিং ৱাক আহিছিলোঁ, এতিয়া ৰৈ আছোঁ তিনিজনী। এইজনী সিফালে ঘূৰি গ'ল, ইৰে দেখ। আমি ৰৈ আছোঁ বৰষুণৰ পৰা কি ধামাকা পৰিছে ন। কেতিয়ালৈ যাব পাৰোঁ, ঘৰলৈকে যামগৈ, কিন্তু অকণ এৰিলে যাব পাৰিম। ধামাকা পৰি আছে, যাবই নোৱাৰোঁ। নে এইফালে যাব পাৰোঁ নে সিফালে, ৰৈ আছোঁ আৰু। বৰা চাউল মানে আনাই হৈ আছিলে, ইহঁতেও ক'লে আজি জলপানকে খাম বুলি। মই সেইটো কাৰণে ধৰক আগতীয়াকৈ চাউলখিনি ভিজাই ৰাখিলোঁ, আৰু এতিয়া কুকাৰত দি পেলাই বনাম আৰু। ধুনীয়াকৈ ধুই পখালি থৈ দিছোঁ, কুকাৰত দি দিলোঁ আৰু এতিয়া। আৰু এইফালে ধৰক গাখীৰখিনিও বহাই থৈ দিছোঁ, এইফালে গাখীৰো হৈ যাব, জলপানো হৈ যাব। জলপান গাখীৰ লগত নাখাওঁ, ইহঁতক দিম, কিন্তু আমি চাহৰ লগতে খাম। ইফালে জলপান ৰেডি হৈ গ'ল, আৰু ইফালে চাহখিনি বহাই দিছোঁ মই। ধুনুক আনিবলৈ গৈছে, চাহ অকণমান বনাই পেলাই খাই ল'লোঁ দুয়োজন। এতিয়া ধুনুক আনিবলৈ গৈছে। এতিয়া অহা টাইমত মানে ছুটি দিলে ফোন কৰিছিলোঁ, কিন্তু অহা টাইমত মানে এনেকুৱা বৰষুণ পৰিছে নহয়, ৰেইনকোটো নিনিলে, কোলা মোলা হৈ থকা নাই, অকস্মাতে বৰষুণ পৰিব। এতিয়াতো আহিব পৰা নাই, তাতে দোকান এখনত ৰৈ আছে। এইফালে মই ভিতৰত ভাতকেইটা বহাইছোঁ, বাহিৰত মন কৰি আছোঁ আহে নেকি, কিন্তু মানে চিটি মাৰিছেনে নাই মই গমেই পোৱা নাই। আকৌ ভিতৰত আহি মই ৰৈ আছোঁহি। আপোনালোকৰ এইফালে বৰষুণ পৰিছেনে বাৰু? ইয়াত যে ধামাকা বৰষুণ পৰিছে, মই দেখাই আছোঁ ৰ'ব দেই, কেনেকুৱা বৰষুণ পৰিছে। একদম ক'লা মোলা, এতিয়া মানে তেতিয়া ক'লা মোলা নাই, এতিয়া পূৰা ক'লা হৈছে, একেবাৰে পৰি আছে আৰু ঝৰাই ঝৰাই। আধা ঘণ্টামান এতিয়া লেঠাৰিয়ে পৰিছে, পূৰা চোতাল পানী পানী হৈ গ'ল। কিমান পানী হৈ গৈছে, চোতালত পানী জমা হৈ গৈছে। এতিয়া ইহঁতেতো বৰষুণ অলপ এৰিছে, আহি পাব এতিয়া, গোটেইকেইটা একেলগে আহি পাব, সোনকালে ছুটি দিব যে। আৰু আজি মই বনাম শুকান মাছ, বামলা মাছ আৰু ৰঙালাও। এতিয়া চব্জি কাটি আছোঁ, বাৰান্দাত বহি বহি ৰঙালাও কাটি আছোঁ। আহি গ'ল আমাৰ কলিজা। বৰষুণত ভিজিলা নেকি? আৰু এইফালে বৰষুণ পৰাৰ কাৰণে এইফালে খেতিয়কবিলাকৰ কাৰণে ভালেই হৈছে। আমাৰ ওচৰতে পথাৰখনতে পানী হোৱা দেখা পায়, মানে ট্ৰেক্টৰে হাল মাৰিবলৈ আহিলে, এয়া ট্ৰেক্টৰ দি হাল মাৰি আছে। এইখন চাদৰখন চিলালোঁ, এইটো মেচিনটোতে। চাদৰখন এইটো আগটো যে, এইটো আগটো চিলালোঁ। কেনেকুৱা হৈছে আপোনালোকে চাওকচোন, এইটো আগটো। আৰু এতিয়া এইটো ছাইড পটিটো লগাব লাগিব, এইটো ছাইড যে পটিটো লগাই, এইটো লগাব লাগিব। এবাৰ ফাৰ্ষ্ট চিলাইছোঁ যে, তেনেকৈ নাজানো নহয়। ইয়াতে আছে, মেখেলাখনতে থাকিব পটিটো, তেনেকুৱা থাকে। ইয়াতে আছে পটি, এই মাজৰ পৰা কাটিব লাগিব, কাটি পেলাই লগাব লাগিব। তাৰমানে হেৰি যে, ভাত পানী খাই কিনে অলপ ভাগৰ লাগে, তাৰপিছত অলপ টোপনি মাৰিবলৈ মন যায়। টোপনি মৰাৰ পিছত গাটো একদম বহুত বৰিং বৰিং লাগে, একদম অশান্তি লাগে। সেইটো কাৰণে মই যাতে টোপনি মাৰিবলগীয়া নহয়, এইটো মেচিনটো আনি লৈছোঁ। এতিয়া টুকটাক কিবা কিবি চিলাব পাৰিম। এইটো ধৰক হেভি কামৰ কাৰণে নহয়, ধৰক কিবা অলপ ছিঙিছে, নাইটি ছিঙিছে, কুৰ্তা ছিঙিছে, কিবা কিবি লং পেণ্ট চং পেণ্ট এইবিলাক চিলোৱাৰ কাৰণে নহয়। এইটোতো ব্লাউজো চাগে চিলাব নোৱাৰিম, সেইটোতো হেভিয়ে হয়, নোৱাৰিম চাগে। আৰু সেইটো বহুত টানো আছে, শিকাই নাই যেতিয়া সেইটো নোৱাৰিমেই।
এনেইতো সেইবিলাক এনেই সৰু সুৰা ফলছ লগোৱা চাদৰ ধৰক পতি লগোৱা মেখেলা ফলছ লগোৱা এনেকুৱা এইবিলাক পাৰিম আৰু যাতে টোপনিটো কম হয় সেইটো কাৰণে মই দিনত টোপনি মাৰিবলগীয়া যাতে নহয় এইটো আনি লৈছোঁ। কি কৰি আছা বোলে তুমি? কিহেদি খৰাইছা চা? কি কৰিবা তুমি এইখিনি খাই পেলাই? আকৌ নেল পলিচ লগাবা নেকি? এনেই দিছে তাৰমানে দোকানী দেখিছে তাই কি ষ্টাইল কৰি আছে দেখিছে নেল পলিচখিনি অখাই ল'ব অখাই পেলাই আকৌ লগাব তাৰমানে লগাই পেলাই আকৌ মুচি দিব তাই সেইটোৱে কাম তাৰমানে আজি স্কুলৰ পৰা অহা